নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আহিছোঁ মই টিহুৰ পেহীহঁতৰ ঘৰত। আহকচোন পেহীহঁতৰ ঘৰলৈ যাওঁ। এতিয়া মই ঘৰৰ ভিতৰত যাম। পেহী, অ' পেহী, হাও পেহী ভাত বনাইছা ঘৰৰ পৰাই? ইমান দিন তোমাক মাতি আছো, আজি আহিছো। তুমি কি ভাত বনাইছা নেকি? বিৰাট ভাল। আৰু হিচিতা ক'ত? হিচিতা আছে, এইটো বা আৰু পেহা নাই? পেহা বজাৰলৈ গৈছে। অঁ, তোমাৰ কি খবৰ? ভাল না? ভাল দে, মা, আছো দে, দেউতা আছে ভালে। চব ভালে আছে। তোমাক কিমান দিন অঁ, পেহায়ো বজাৰৰ পৰা আহি পালে। পেহা অঁ কি আনিছে পেহাই? বজাৰৰ পৰা অলপ বস্তু ফল মূল লৈ আহিছে। অ' পেহী সেই নাই নেকি, কি বুলি কয়, ভাইটি নাই ঋষিক আছে? সি মানে এই গুৱাহাটীত থাকে না আজিকালি, গুৱাহাটীত কিবা এটা জব কৰি আছে, জবটো কৰিব লাগিবই দেচোন। অঁ, সেইটো লাগব দেচোন। এনে থকাতকে ভালে হৈছে দেচোন, জব কৰিব লাগে এনে থকাতকে। আৰু সেয়ে আৰু কিবা এটা আৰু মুঠত বাহিৰলৈ কিবা এটা কাম কৰিব পাৰিব বুলি আৰু গৈছিলে। অঁ অঁ, পেহী কি বনাই আছে আমি চাওঁ। পেহী কি বনাই আছ? অঁ, মাংস বনাই আছা তুমি দেখোন। যে এই পাঠাৰ মাংস ভাল পোৱা, অঁ, সেইকাৰণে পেহাই তোমাৰ কাৰণে পাঠাৰ মাংস আনিছে। বাহ, সেই বনাই আছো। এতিয়া তুমি খাই কেনেকুৱা পোৱা সেইটো তুমিহে জানিবা। হে বাকী এই চোৱা, মই পাঠাৰ মাংস বনাই আছো তুমি ভাল পোৱাৰ কাৰণে। আৰু কি বনাইছা? আৰু ইয়াত কি কি ইনগ্ৰিডিয়েণ্টছ আছে অলপ কৈ দিব নেকি আপুনি? এয়া ভাজি বনাইছোঁ আৰু নাই বেছিকৈ নাখায় আৰু মাংস থাকিলে দালি বনাইছোঁ। মাংস থাকিলে নালাগে ইমান বনাব। সেই মানে বাহিৰা বস্তুটো খাব নিবিচাৰে, সেইকাৰণে মানে মাংসই অলপ সোৱাদ কৰি বনাম বুলি ভাবিছোঁ। আৰু ইয়াতে আৰু তুমিও আহিছা, দিয়া দিয়া। সেইকাৰণে ভাল লাগছে আৰু আজি বহুত ভাল লাগছে, বহুত ভাল লাগছে তুমি অহাৰ কাৰণে। আৰু তোমাৰ লগতে আজি আমিও পাঠাৰ মাংস খাব পাৰিম। এই মানে তোমাৰ ভিডিঅ'টো বিৰাট ভাল লাগছে, মোৰো ভাল লাগছে। মই তোমাৰ পেহী ময়ো তাৰমানে তোমাক ছাপোৰ্ট কৰিছোঁ আৰু সকলোৱে তাৰমানে এই ভিডিঅ'টোত ছাপোৰ্ট কৰিলে মই ভাল পাওঁ। মোৰ ভতিজা ছোৱালীজনীয়ে বহুত আশা কৰি তাৰমানে এই ভিডিঅ'টো বনাইছে আৰু এই ভিডিঅ'টো সকলোৱে তাৰমানে গোটেই অসমৰ মানুহে চালে মই বহুত সুখী হ'ম। মোৰ ভতিজা ছোৱালীজনীৰ মনৰ আশা ভাল হ'ব বুলি, আশাটো পূৰণ হ'ব বুলি মই ভাবিছোঁ আৰু। ধন্যবাদ ধন্যবাদ পেহী। আমাৰ ভাত ৰেডি হৈ গ'ল। এই মাংস, পেহী বনোৱা মাংস, দালি, ঋষিতা ভণ্টি লেমু লৈ আহিছে। ৰস নামাৰিব, তাতে ৰস খাইয়ে আহিছে পেহাহঁতৰ খেতি। এতিয়া পেহাই ভাত কেৰেলাৰ খেতি কৰিছে। ফুল চুলৰ খেতি অকণ। মাকৈও ৰুইছে দেখোন। এই কি শাক ঋষিতা? এইটো তোমাৰ লাই শাক বুলি কয়। লাই শাক নেকি? লাই শাক বুলি কয়। আৰু এনেকৈ সৰু সুৰা কিছুমান কৰিছে আৰু তোমাৰ ধৰি লোৱা ভাত কেৰেলা, মাকৈ আৰু ফুল চুল এনেকৈ ৰুৱে আৰু ফুলত ৰাপ আছে। বগা জবা ফুল, গোলাপী জবা ফুলো লাগিছে দেখোন অঁ তোমালোকৰ, ইমান ধুনীয়া। এইবিলাক ফুল ৰুইছে। এডাল বেলৰ গাছ, পেহীহঁতে ৰাতিপুৱা সেৱা কৰে ন। নেমু টেঙাও আছে দেখোন। নেমু টেঙা আছে আৰু লেচুৰ ডাঙৰ গছো ডাঙৰ। আছে। নেমু লাগি আছে তাত। আৰু এইপিনে এইবিলাক ফুল ধুনীয়া ধুনীয়া ফুল ৰুইছে। এইটো পাত ফুল না? এইটো পাতফুল বুলি কয়। আৰু এই লেচুৰ গাছ আছে। এইডাল কি কয়? এইডাল ফুল? গেন্ধে ফুল বুলি কয় হয় আমাৰ নেকি? অসমীয়া হেৰিত ভাষাত। আৰু তুলসীৰ গছ ডালি। আছে। এইডাল হৈছে সেই নেকি? লেচু গছ লেচু গছ বুলি কয়। আৰু সিপিনে মাকৈ আছে। মানে মাকৈ। মাকৈ গছ এনেকৈ ৰুইছে আৰু।
আৰু এইডালো নতুনকৈ ৰুইছে নেমু টেঙা নেমু টেঙা ৰুইছে নতুনকৈ এই পাতত হুম, হুম। আৰু আমৰো গাছ আছে আৰু এইবাৰ নিমপাত বুলি কয় অঁ যে নিম গছ নিম গছ বুলি কয় মধুৰিআমো লাগিছে দেখোন তোমালোকৰ আজি আপোনালোকক মোৰ পেহীহঁতৰ ঘৰখন দেখালোঁ পেহা পেহীহঁতৰ লগত চিনাকি কৰি দিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ